Starting airplane. আজি আমি আমাৰ মাননীয় এসডিপি বোকাদান মহোদয় লগত মই আৰু আমাৰ C20 CRP ব্ৰেণ্ড বোকাদান আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ OC গোলাঘাট তেখেতৰ টিম সৈতে আমি ড্ৰাগছৰ বিৰুদ্ধে এটা অভিযান চলাইছিলোঁ। অভিযান কালত প্ৰায় আবেলি 3:30 বজাত এখন 15-12 ট্ৰাক আমি আমাৰ খাগৰাজান নাকাচিঙি পইণ্টত আমি ৰাখিবলৈ সক্ষম হওঁ। ট্ৰাকখনৰ আমি থ্ৰলি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমি চেচিছৰ তলত তেওঁলোকে ড্ৰাগছ 140টা চাবোনৰ বাকচ কঢ়িয়াই অনাৰ পিছত আমি জব্দ কৰিবলৈ সক্ষম হওঁ। এইটো সোধপোছত আমি জানি পালোঁ যে এইখিনি মণিপুৰৰ পৰা তেওঁলোকে গুৱাহাটী নিবলৈ আহিছিলে। কেইজনক আটক কৰিছে ছাৰ? আমি এতিয়া এজনক আটক কৰিছোঁ। আটক কৰা লোকজনৰ নাম ছাৰ? তেখেতৰ নাম ৰফিকুল ইছলাম, ঘৰ হৈছে কাইবাটাৰী, থানা হৈছে যোগীগোপা। ছাৰ, জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য কিমান? জব্দ কৰা ড্ৰাগছখিনি বজাৰ মূল্য হ'ব প্ৰায় 8 বা 10 কোটিৰ ভিতৰত হ'ব। পূৰ্বতেও জড়িত আছে নেকি ড্ৰাগছৰ প্ৰভাৱ ক্ষেত্ৰত? এইটো আমি এতিয়া সোধপোছ কৰি আছোঁ। সোধপোছৰ অন্তত আপোনালোকক জনাব পাৰিম।